আমাৰ ৰাভা ছোৱালী এজনী সৎ সাহসী পুলিচ আজিতো সেই পুলিচ গৰাকীৰ আপোনালোকেতো দেখিলে জোনমণি ৰাভাৰ যে মৃত্যু কেনেধৰণে কি কথা হ'ল আমি টিভিত যি দেখিলো তাৰ কথাবিলাক আমি ভালকৈ বুজিয়েই নাপালো আজি জোনমণি ৰাভাৰ নিচিনাকৈ এনেকুৱা বহু সাহসী মহিলা যিসকলে কষ্ট কৰি আছে যিসকলে কাম কৰি আছে সেইসকল মহিলাক কিমান সন্মান দিছে এওঁলোকে বেটি বচাও বেটি পঢ়াওৰ কথা কয় এওঁলোকে কয় নৰেন্দ্ৰ মোদীয়ে কি কৈছে তেওঁৰ বোলে গোটেই ভাৰতবৰ্ষখন ঘৰ তেওঁৰ বোলে গোটেই ভাৰতবৰ্ষখন ঘৰ মই নৰেন্দ্ৰ মোদীক এই মিডিয়াসকল আছে প্ৰশ্ন কৰিব খুজিছো নৰেন্দ্ৰ মোদী কিমান আৰু নিৰ্বাচনৰ আগত তোমালোকে এনেধৰণে মিঠা মিছা প্ৰচাৰ কৰিবা কিমান আৰু তোমালোকে মানুহক আৱেগিকভাৱে ঠগিবা কিমান আৰু তোমালোকে মানুহক জুমলা দিবা যদি গোটেই ভাৰতবৰ্ষ তোমালোকৰ ঘৰ